প্ৰতিবাদ গ্ৰেপ্তাৰৰ প্ৰতিবাদ মানে কৰিছোঁ কাৰণে যেটো গ্ৰেপ্তাৰ কৰিছে এটো কি বা কি কৈ মানে কি কৈ আছে যে প্ৰভু নাকি আতংকবাদী চিন্ময় প্ৰভু বোলে আতংকবাদী এইটো একদম মিছা কথা কাৰণ আমাৰ হিন্দু সমাজৰ এই প্ৰভু একজন মূল্যৱান মানুহ এই কাৰণে আমি কৈ আছোঁ যে প্ৰভুক যেনে তেনে ৰেহাই দিব লাগে আৰু যদি ৰেহাই নেদেয় তেনেহ'লে মই কৈছোঁ এতিয়াই কৈছোঁ কথাটো যে যদি 24 ঘণ্টাৰ ভিতৰত যদি আমাৰ অসম তথা ভাৰতবৰ্ষ চৰকাৰত যদি ৰেহাই নকৰে তেনেহ'লে মই যেটো বাংলাদেশী মুছলিম আছে আমাৰ ইণ্ডিয়াত এটাকে সুস্ৰাই আনি ৰাস্তাত ডাইৰেক্ট কোবাম 24 ঘণ্টাৰ ভিতৰত যদি বাংলাদেশত কিন্তু বহু হিন্দুৰ ওপৰত অত্যাচাৰ এইটো লৈ একে কথা আমাৰ মুঠতে আমাৰ হিন্দু সুৰক্ষা হ'ব লাগে আমি এইটোৱে জানো বাছ জয় শ্ৰীৰাম।